হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে হেৱালি বতৰা চেনেলটিলৈ পুনৰ জনাইছোঁ স্বাগতম। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ভালে থাকিব, লগতে নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ একেবাৰে নাপাহৰিব। আৰু বৰ্তমান মই আছোঁ এতিয়া ডেণ্টেল পইণ্টত আৰু আজি আমাৰ ছাৰৰ বাৰ্থডে। চ' বাৰ্থডে বিশেষ আজি কি হয় আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। Niluba. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. H-A-P-P-Y, H-A-P-P-Y, H-A-P-P-Y. Happy birthday. Sir, আপুনি আমাৰ ক্লিনিকত আহি থাকে ছাৰক লগ পাই থাকে কেনেকুৱা লাগিল আৰু কি ক'ব ছাৰ আহিছোঁ ছাৰৰ যেতিয়া আহোঁ মোৰ ৰিয়েলি এনাৰ্জি পাওঁ বিকজ হি ইজ ছ' এনাৰ্জেটিক ৰাতিপুৱাৰ পৰা কণ্টিনিউ পেচেণ্ট চাই বাট অলৱেজ ৱেন উই কাম অলৱেজ আই চি দ্য স্মাইলিং ফেচ so that is really a great person he is and today we are very lucky that we have come and be present in his birthday celebration and really because throughout the day he has seen so many patients but still he is absolutely energetic. So sir, God bless you sir, so you enjoy this way only sir. Thank you sir. Thank you. আজি আমাৰ ছাৰৰ বাৰ্থডে হয় চ' আহক আজি ছাৰক আপোনালোকক চিনাকি কৰাই দিওঁ এয়া আমাৰ ছাৰ ছাৰৰ আজি বাৰ্থডে ছাৰ আপোনাক জন্মদিনৰ বহুত শুভকামনা জনালোঁ আৰু ছাৰ মই আপোনাক এটা কথা সুধিব বিচাৰোঁ মোৰ যিখিনি ফ্ৰেণ্ড চাৰ্কল আছে তেখেতসকলে এটাই মোক কুৱেশ্যন সুধি থাকে যে স্কেলিং কৰিলে কি দাঁতবোৰ ক্ষয় যায় নেকি ছাৰ কি ক'ব কেতিয়াও নাযায় একদম ভুল কথা চবে মোক এতিয়াই সুধি থাকে মানে ভুল কথাবিলাক আজিকালিতো গুগলত চব আছেই চবখিনি আছে তাতে চাই ল'লে এইটো বহুত ভুল কথা মানে একচুৱেলি এইটো বাহিৰা দেশবিলাকত এভৰি 6 মান্থছে স্কেনিং কৰিব দিয়ে যেনেকৈ US বা UK বা কেনেডাত সিহঁতক এভৰি 6 মাহ স্কেলিং কম্পালচৰি ইভেন আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনে কয় স্কেলিং ইজ কম্পালচৰি কাৰণ মুখৰ বীজাণুবিলাক যেতিয়া বাঢ়ি যায় তেতিয়া সেইটো ব্লাড ষ্ট্ৰীমত আমাৰ ৰক্তত গুচি যায় তেতিয়া কি হয় তোমাৰ হাৰ্ট যোনটো আছে হাৰ্টৰ যোনটো ওপৰৰ মাচেল আছে যোনটো পেৰিকাৰ্ডিয়াম হয় সেইটো ইনফ্লেমেশ্যন হৈ যায় মানে তাকে মই কি কৈছোঁ হাৰ্টৰ বেমাৰো ষ্টাৰ্ট কৰি দিয়ে দাঁতৰ বীজাণুৰ পৰা সিমানে কানেকশ্যন আছে সেইকাৰণে স্কেনিং কৰি পেলাই মুখখন পৰিষ্কাৰ ৰখা
বহুত দৰকাৰ বহুত দৰকাৰ আৰু স্যাৰ মই বহুত দেখিছো আমাৰ গাঁৱত যিখিনি গাঁৱৰ মানুহ থাকে যেতিয়া মানে দাঁতটো পোকে খাই ভিতৰখন ফুফুলা হৈ যায় তাৰ ভিতৰত বহুতে মানে থপাত জাতীয় বা গুটকা জাতীয় বস্তুবোৰ ভৰাই থৈ দিয়ে সেইবোৰ কৰিলে হেনো দাঁতৰ বিষবোৰ কম হয় বুলি কয় সো এইবোৰ কিমানবোৰ এতিয়া চোৱা এতিয়া টু সাম এক্সটেন্ট কথাটো মিছা নকওঁ কিয় এতে ধপাত হওক বা কোনোবাই নহৰু দিয়ে কোনোবাই লঙো দিয়ে এইবিলাক কোনোবাই আপোনাৰ কেৰাচিনো দিব সেইবিলাক একচুৱেলি কয় এটা ইৰিটেণ্ট হিচাপে কাম কৰে সেই বিষ এটা যেতিয়া হয় যেতিয়া ইৰিটেণ্টেড সেইটো দুটাই কাউণ্টাৰ কৰি বিষটো থামি থাকে কিন্তু এটা আছে ধপাত দিলে অনিষ্ট কৰিবই পিছত কি হয় ধপাত তেওঁ তাতে এডিক্টেড হৈ যাব বা মই যদি লঙৰ তেলটো ডাইৰেক্টলি তাতে যদি দিব নোৱাৰোঁ সেই কেভিটিটোত বা পোকে খোৱা দাঁতটোত মই যদি গালত লগাই দিওঁ সেইটো এচিড হয় ন এইটো গালখন পুৰি দিব ঠিক সেইটো কেৰাচিন দিলেও বেয়া সেনেকুৱা তাতকৈ যদি প্ৰফেচনেল হেল্প লৈ ঠিক কৰে দাঁতটো বাচি যায় তেওঁ বিষৰ পৰা মুক্তি পায় ওকে ঠিক আছে থ্যাংক ইউ স্যাৰ সো আপোনালোকে গম পালে ছাৰে খুব ধুনীয়াকৈ বুজাই দিলে এতিয়াৰ পৰা যদি আপোনালোকৰ কিবা দাঁতৰ প্ৰব্লেম হয় তেনেহ'লে আপোনালোকে যিমান পাৰে ডক্টৰৰ ওচৰলৈকে আহিব তো এইখিনিয়ে ক'বলগীয়া সো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে সো ধন্যবাদ বাই